ভাগ ইডলি যে গুড মৰ্ণিং এভৰিৱান। বহুত দিনৰ পিছত মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ BA থাৰ্ড ছেমৰ ফৰ্ম ফিল আপ আছে। কলেজ আহি চাইছোঁ যে ইমান ভিৰ কাউণ্টাৰৰ ওচৰত, সকলোৱে আগতেই লাইন লাগিলে মই কেনেকৈ কি কৰিম ভাবি, আৰু তাৰ ওপৰত পৰিছে বহুত গৰম। আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেণ্ড এজনে মোৰ কাৰণে ড্ৰাফ আনি দিলে। সিহঁতে ফিল আপ কৰি আছে, মইতো কৰি ল'লোঁ। তাৰপাছত কৰি ভিডিঅ' কৰি দিলোঁ অলপ। আমি যাম এতিয়া বেংকলৈ, কাৰণ বেংক অলপ দূৰ আছে। তাত গৈ আমি পইচা জমা দিম, দহজনকৈ মিলাই তাৰপাছত জমা দিব লাগিব। এতিয়া গৈ আছোঁ ৰেলেনে গৈ আমি পালোহি বেংক। তাৰপাছত এয়া ষ্টুডেণ্টবোৰ আগৰ পৰাই ৰৈ আছে, দেখিছে। আমি বেংকলৈ গৈ গম পালোঁ যে বেংকত আমাৰ কাম নহয়, তো কলেজত হ'ব। আকৌ কলেজলৈ উভতি গ'লোঁ। কলেজত এয়া নাট হৈ আছে বুলি কৈছিল। প্ৰথমতে বেলেগ কিবা ভাবিছিলোঁ, কিন্তু এতিয়া কলেজত ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব। আমাৰ ফ্ৰেণ্ড কেইজন গৈ ৰৈ আছে তাত। মোৰ ড্ৰাফটোতো জমা দি দিলোঁ। এতিয়া মোৰ ফ্ৰেণ্ডজনী ভাবি আছিলে, তাই দিয়া নাছিল, তো আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেণ্ড আয়নক দি দিলোঁ। তো আমাৰো জমা দিয়া হৈ ড্ৰাফট পাই গ'লোঁ। এতিয়া ফৰ্ম লৈ যাম কাউণ্টাৰত জমা দিবলৈ। তাৰপাছত কাউণ্টাৰত জমা দিয়া হোৱাৰ পাছত তাৰপৰা আমি এয়া কথা পাতি আছোঁ। ইমান গৰম পৰিছে, আড্ডা নমৰাকৈতো নাথাকোৱেই। আৰু এয়া কাউণ্টাৰৰ ওচৰত ৰবাব টেঙা গছ এজোপা আছিল। চবেই কৈ আছে খাওঁ। তাৰপিছত বেলেগ ষ্টুডেণ্টবোৰ আহি এয়া ফ্ৰেণ্ডজনে পাৰি দিছিল। তাৰপাছত এতিয়া আমি যাম কেণ্টিনত কিয় যাওঁ খাবলৈতো আপোনালোকে জানেই, কিন্তু আমি এটা স্পেচিয়েল বস্তু খাব যাওঁ, যিহেতু ছোৱালীবিলাকৰ মানে প্ৰিয় হয়। এতিয়া ভিতৰলৈ সোমাম কেণ্টিনত সোমাই আমি গোটেইকেইজনী ৰাউণ্ড হৈ বহি লৈছোঁ। এজনী চকী পাইছে, এজনী পোৱা নাই। বাকীবোৰ উঠাৰ পাছত আমি লৈ ল'লোঁ। এতিয়া মেইন কথাটো আহিলে, আমি কি খাবলৈ গৈছোঁ। এয়া দেখিছেনে, নেমু টেঙা এটা ফ্ৰেণ্ডজনী আনিছিল, তাক আৰু এজনী মানে বাবলি ঘৰলৈ নিবৰ কাৰণে। তাৰপাছত আমি ব'লা নাখাওঁ বুলি এটা টেঙা, কিন্তু ছোৱালী 9জনীমান আছোঁ। একো নাই, টেঙা বস্তু চবেই ভাগ কৰি খাব লাগে অলপ। প্লেটটো সৰু হোৱাৰ কাৰণে বাবলিয়ে বহি পেজ এখন ফালি দিছে। তাৰপাছত এইফালে ডিষ্টে হিচাপ কৰি আছে। মোক কৈছে তাই খাব, তুমি খাবা, মই খাম। এইফালে দেৱিকাই টেঙা কাটি আছে, আমি পূৰা আড্ডা মাৰি আছোঁ। বহুত কথা ওলাই নহয়নে, ছোৱালী কেইজনীমান লগ খালি। তাৰপাছত কাটা হৈ গ'ল, চবেই খাওঁ। এতিয়া 1 মিনিট লগা নাই, কিন্তু এইজনীয়ে লৈছে খাওঁতে। তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।